কিছুমানটো গমেই পোৱা নাই অসমীয়াৰ বাবে এক টিপক हिंदी के लिए 2 दबाएं फॉर इंग्लिश प्रेस 3 और पहले बीबी के गला दबाने के जवान 0 चाहिए যদিহে আপুনি পাঠান চাব তেন্তে 1 প্ৰেছ কৰক আৰু যদি নাচায় তেন্তে 2 প্ৰেছ কৰক আপোনাৰ কনফাৰ্মেশ্যনটোৰ কাৰণে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক আপুনি কোনো কি প্ৰেছ কৰা নাই অনুগ্ৰহ কৰি সহি প্ৰেছ কেলা হে গাইস নমস্কাৰ বন্ধুসকল আজি বহুত দিনৰ মূৰত অলপ বেলেগ টাইপৰ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰেংক কল কৰিম পাঠান মুভি কোনে কোনে চাব নাচায় বুলিকে কোনে গম পাই ধৰিব পাৰেনে নাই তাকে চাওঁ আজি ভিডিঅ'টো আপোনালোকে চাব নিশ্চয় অলপ হ'লেও ভাল পাব চাই থাকক ভিডিঅ'টো অসমীয়াৰ বাবে এক টিপক हिंदी के लिए 2 दबाएं फॉर इंग्लिश प्रेस 3 बांग्लार জন্য 4 টিপুন মানুহ বুলি কৈছে আকৌ বঢ়িয়া বঢ়িয়া অসমীয়াৰ বাবে এক টিপক हिंदी के लिए 2 दबाएं फॉर इंग्लिश प्रेस 3 और पहले बीबी के गला दबाने के जवान 0 चाहिए ভাল লাগ মাৰিছে নাই এটা কৈ দিও এতিয়া গাইছ আকৌ এবাৰ কৰিলো তাৰ পিছত কবা নাই ভাইব বেলেগ ল'ৰা মই ফোন কৰি দিলোঁ হেৰি নকৰে আমি ধেমালি কৰি আছিলোঁ বুলি ৰিচিভে নকৰিব এতিয়া অসমীয়াৰ বাবে টুটু দবাওক ঐ টুটু মানুহ নহয় ভূত হয় পাগল ভূত ঐ টুটু তই যে মাত ধৰিব পৰা নাই তই যে মাতটো ধৰিব পৰা নাই কেনেকৈ হ'ব এনেকৈ হ'লে টোটেলি ভিডিঅ' ৰেকৰ্ড হৈ গ'ল ভিডিঅ' ৰেকৰ্ড হৈছে গাইজ ফাইনেলি আৰু ছেকেণ্ড প্ৰেংক আৰু এটা কৰি আছোঁ চাওক কেনেকুৱা লাগিব লাগি গ'ল অসমীয়াৰ বাবে এক টিপক हिंदी के लिए 2 दबाएं কাটি দিলে অসমীয়াৰ বাবে এক টিপক हिंदी के लिए 2 दबाएं কাটি দিলে যা এই বেচাৰাটো হেৰি হৈ যাব গালি দিব এই গালি দিলে দিয়ক একো নাই লগৰ হয়নি ফাইনেলি এবাৰ আৰিয়ানক দি আছোঁ চাওঁ মাতটো ধৰিব পাৰেনে নাই এটিটিউড অসমীয়াৰ বাবে এক টিপক हिंदी के लिए 2 दबाएं फॉर इंग्लिश प्रेस 3 বাংলার জন্য 4 টিপুন हेलो আপুনি কোনো কি প্ৰেছ কৰা নাই অনুগ্ৰহ কৰি সহি প্ৰেছ কেলা কেলা মিষ্টেক নহ'ব পালে ফাইনেলি পালি কামলৈ ফোন কৰি আছোঁ চাই লওঁ কাম কৰি আছে এই কেলা এতিয়া ভাত খাব ন অসমীয়াৰ বাবে এক টিপক हिंदी के लिए 2 दबाएं কেলা আগতে গম পালে সি গম পাবলৈ দিয়া তোমাৰতো তুমি কাৰ্যসূচীটো আৰম্ভ কৰা हिंदी के लिए 3 दबाएं না মই একোৱে গম নাপাওঁ ই মই মক্কেল হে
কেলা মই ভালু গাঁৱৰ মক্কেল মই একো বুজি নাপাওঁ ডাল মোক আমি এডাল বেকা তাৰপৰা আৰু কিবা আৰু একো নকওঁ আৰু ভইচটো কাৰ সেইটোও মই জানো আৰে ভাই মাত মতাৰ পিছত গম পাবি ভইচটো কাৰ হয় কি এতিয়া সেইটো খুলিছ নি খুল 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 ভালে হ'ব চাটটো মানে গমেই নাপালে কিছুমানে কিছুমানতো গমেই পোৱা নাই যি ভাগে কৈছে ৰেডিঅ'ত কোৱালিফাই লাগিছে নেক্সট প্ৰেংক এটা হ'ব গৈ আছে অসমীয়াৰ বাবে এক দবাওক হিন্দী के लिए दो दबाए ফর ইংলিশ প্রেস 3 বাংলাৰ জন্য 4 টিপুন আপোনাক জনাব পাই কি হৈছো যে অহা 25 তাৰিখে পাঠান ৰিলিজ হ'বলৈ গৈ আছে আপুনি পাঠান চাবনে নাচাই তাৰ ডেসক্ৰিপশনত মই শুধু এনে কোনি যদিহে আপুনি পাঠান চাব তেন্তে 1 প্ৰেছ কৰক আৰু যদি নাচায় তেন্তে 2 প্ৰেছ কৰক আপোনাৰ কনফাৰ্মেশ্যনটোৰ কাৰণে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক আজিবোৰক ফোন কৰিছোঁ চাওক কি আহে ৰেছপন্স असमीज के लिए एक दबाए हिंदी के लिए 2 दबाए फॉर इंग्लिश प्रेस 3 আপুনি অসমীয়া সিলেক্ট কৰিছে আপোনাক জনাব পাই সুখী হৈছো যে অহা 25 জানুৱাৰীত পাঠান মুভিখন ৰিলিজ হৈ আছে গতিকে আপুনি পাঠান মুভি চাবনে নাচাই তাৰ কনফাৰ্মেশ্যনত কলটো কৰা হৈছে যদি আপুনি পাঠান মুভি চাব তেন্তে 1 প্ৰেছ কৰক আৰু যদি আপুনি ধন্যবাদ আপুনি পাঠান মুভি চাব আপোনাৰ দিনটো শুভ হওক ধন্যবাদ অলপো ধৰিব পৰা নাই সাকসেসফুল কাম ফাইনালি হৈ গ'ল কমপ্লিট হৈ গ'ল ভিডিঅ' চল গ'ল বাই